নমস্কাৰ, মই সমজুল কুমাৰ নেওগ। আজি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ ভইচ অৰ্থাৎ বাচ্যৰ বিষয় পাৰ্ট 1। চেনেলটোত নতুনকৈ আহিছা যদি লাইক এটা কৰি ছাবস্ক্ৰাইব বটনটো দবাই বেলটো দবাই দিব। ভইচক অসমীয়াত বাচ্য বুলি কোৱা হয়। ভাৰ্বৰ যি ৰূপৰ দ্বাৰা চেণ্টেন্সৰ ছাবজেক্টে কাৰ্যটো কৰা হৈছে নে ই অবজেক্টৰ ঠাইত বহিছে বুজিব পাৰি তাকে ভইচ বা বাচ্য বোলে। ভইচৰ প্ৰকাৰ। ভইচ দুই প্ৰকাৰ। 1 নম্বৰ এক্টিভ ভইচ সক্ৰিয়, 2 নম্বৰ পেছিভ ভইচ নিষ্ক্ৰিয়। ওৱান নম্বৰ এক্টিভ ভইচ ছাবজেক্টে বা কৰ্তাই কামটো নিজে কৰা বুজালে ভাৰ্বটো এক্টিভ ভইচত থাকে, যেনে হাণ্টাৰ কিল দ্য টাইগাৰ। টু নম্বৰ পেছিভ ভইচ। পেছিভ ভইচত ছাবজেক্টটো নিষ্ক্ৰিয় হৈ থাকে আৰু কৰ্ম প্ৰধান হৈ থাকে, যেনে দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ।